নমস্কাৰ। খাবলৈ প্ৰথমতে আগদিনাখনি মই চাউলখিনি ভালদৰে জাৰি ল'লোঁ। এয়া চাওক চাউল দেই। এই সময়তে পাপাও পথাৰৰ পৰা পালেহি, সেয়েহে মায়ে চাহ অলপকে দিলে আৰু চাহ আৰু বিস্কুটে চাহটোৰ পৰা ধুনীয়াকৈ খাই ল'লোঁ আৰু নিজৰ নিজৰ কামত লাগি গ'লোঁ। আৰু পাছদিনাখনি হ'ব আমাৰ খোৱা পৰ্ব আৰু আমাৰ ভাত ৰান্ধিবলৈ আপা আহিল। এয়া মায়ে আকৌ পিঁয়াজ গুচাই আছে, ডাঙৰজনী বায়ে আকৌ কোমোৰা কাটি আছে, মাজু বায়ে আকৌ একেভাৱে কোমোৰাটো কাটিয়েই দিলে। তাইও কোমোৰা গুচাই আছে আৰু ইফালে মায়ে আলু গুচাই আছে। বায়ে কৈছে, আমাৰ বৰক ইউৰিবত নিদিয়া নেকি? এজনীৰ জিভাৰ পচ চোৱা। এয়া আকৌ আমাৰ ঘৰৰ কাঠ আলু, এজনী মই দেই। কোমোৰা কাটিবলৈ পাই পূৰা নাচিয়ে দিছোঁ বাপেকে। সেয়া আমি সকলোৱে মিলি জুলি শাক পাচলিখিনি গুচাই ল'লোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কাম কৰি আছোঁ যদিও কথা পাতিবলৈ এৰা নাই দেই। সকলোৰে কোলাহল শুনিছেই নহয়। ভাগিনজনীয়ে আকৌ সকলোকে হাই কৈছে দেই। এতিয়া মই কোমোৰাখিনি পানীৰ পৰা টুকি ল'লোঁ আৰু আলুবোৰো টুকি ল'লোঁ। এতিয়া আহিব মোৰ ডাঙৰ ভাগিন হিৰোৰ এণ্টি। সকলোৱে শাক পাচলি গুচাই আছে আৰু মই চাউলখিনি জুখি লৈ ধুই ল'লোঁগৈ। মাজু বায়ে আকৌ এইফালে কাঠ আলু গুচাই আছে দেই। তাই কাম কৰি থাকোঁতে কেমেৰাটো তাইৰ ফালে পোনোৱা দেখি তাইক খং চোৱা। আকৌ হাঁহ গুচাবৰ কাৰণে গৰম পানী হাঁহটোৰ ওপৰত দি দিয়া হৈছে পাখিখিনি গুচাবলৈ। হাঁহৰ মাংস খাই ভাল পাওঁ যদিও কিন্তু হাঁহটো মাৰিবৰ সময়ত বৰ বেয়া লাগে। এয়া হাঁহটো জুইত পুৰি লোৱা হৈছে আৰু আপাদেৱে ভাত সিজাবলৈ জুইশাললৈ আহিলে। চাউলৰ জোখেৰে চৰুটোত পানীখিনি দি গুৰু দেৱ নাম ভকত আৰু ভাগৱত বুলি উচ্চাৰণ কৰি চাউলখিনি দি দিলে। এতিয়া চাউলখিনি ভালদৰে লৰাই দিলে। এয়া চাওক আমাৰ ঠেং খোৱাটো, হাঁহৰ ঠেং খাই ভাল পায় দেই। ইফালে আকৌ পাপাই মাংস কাটিবলৈ কলপাত কাটি আনিলে আৰু মাংস কাটিবলৈ আৰম্ভ কৰিলে। মাংস কটা মানুহজন আমাৰ ডাঙৰজন ভিনদেউ দেই। এইফালে আকৌ মাজুজনী বায়ে হাঁহৰ পেটু বাচি আছে। হাঁহৰ পেটুকেইডালো এৰি দিয়া নাই দেই। হাঁহৰ পেটু জলকীয়া ভাজি খাই বহুত ভাল লাগে। এইফালে আকৌ চাউলৰ ভাত হৈছে আৰু দেই। এয়া আমাৰ হাঁহৰ মাংস কাটি হৈ গ'ল। মাংসখিনিত পিঁয়াজ অলপ দি অলপ সানি তাত হালধি অলপ দি দিলোঁ। তাৰপাছত মিঠাতেল অলপ দি ভালদৰে মাংসখিনিত মিক্স কৰি সানি ল'লে। মাংস বনোৱা ৰান্ধনি আকৌ বেলেগ দেই। আমাৰ নবৌ মানে আপাৰ বোৱাৰীয়েকে মাংস ৰান্ধিব আজি। প্ৰথমতে তেলখিনি গৰম কৰিলে। তেলখিনি গৰম কৰাৰ পাছত পিঁয়াজখিনি দি ভালদৰে লৰাই ল'লে। পিঁয়াজখিনি অলপমান সিজাৰ পাছত তাত আদা ৰচুনৰ খুন্দাখিনি দি অলপমান লৰাই ল'লে। তাৰপাছত হালধি অলপ দি মাংসখিনি দি দিলে। তাৰপাছত মাংসখিনি ভালদৰে লৰাই ল'লে। মাংসখিনি অলপমান সিজালৈ ৰাখি তাত আলুখিনি দি ভালদৰে লৰাই ল'লে। তাৰপাছত এতিয়া চিক্ৰেট মছলা এটা গুলিছে দেই নবৌৱে। মছলাত হেনো গৰম পানী অলপ দি শাকত দি দিলে টেষ্টটো হেনো বহুত ধুনীয়া ওলায়। আৰু তেওঁ কোমোৰাখিনি দি দিলে। কোমোৰাখিনি দিয়াৰ পাছত ভালদৰে লৰাই নিমখ অলপ দি দিলে আৰু নবৌৱে মাংসখিনি লৰাব নোৱাৰা দেখি মই লৰাই অলপমান সহায় কৰি দিলোঁ আৰু মাংসখিনি সিজিবলৈ ঢাকনিৰে ঢাকি দিলে। ভিতৰত আকৌ আপাদেৱে মাছ ফ্ৰাই কৰি আছে।
এতিয়া আকৌ চিক্ৰেট মছলাখিনি যে গৰম পানী দি থৈছিলে সেইখিনি মাংসত ঢালি দিলে। তাৰ পাছত মছলাখিনি মাংসত ভালদৰে মিক্স হ'বলৈ লৰাই দিলে আৰু ঢাকনিয়ে ঢাকি দিলে। এইফালে আকৌ মাজু ভাগিনজনীয়ে বোলে কবিতা এটা গায়, শুনিব দেই সকলোৱে। কি গাবা? কবিতা? এতিয়া আকৌ মাংস টেষ্ট কৰাৰ সময় দেই। মাংস হ'লেই। মাংস সিজাৰ পাছত মাংসৰ ওপৰত ধনিয়া অলপে আৰু কেঁচা ৰচুন অলপ দি দিলে। এইফালে আকৌ ভাগিনজনীয়ে ন ভাত নোখোৱা আগতে টোপনিয়ে আহিছিল। মুখ হাত ধুৱাইহে আকৌ টোপনিৰ পৰা সাৰ পাইছোঁ দেই। এয়া আমাৰ হাঁহৰ মাংস ৰেডি। কেনেকুৱা হৈছে চব্জিকণ কমেণ্ট কৰি জনাব দেই। এতিয়া মই মোৰ প্লেটখন ধুনীয়াকৈ সজাই ল'ম, কাৰণ এই প্লেটখন ইউটিউবত দিব লাগিবতো। আৰু তাৰ পাছত সকলোকে আপাদেৱে ভাত বাঢ়ি দিলে। প্ৰথমতে পাপাৰ লগতে সৰু সৰু মইনাকেইটাক ভাত খাবলৈ দি ল'লে। এইজনী আকৌ মোৰ ভতিজা দেই। নবৌৱে আকৌ ছোৱালীজনীক ভাত খুৱাই দিছে। মাংস বনোৱা ৰান্ধনীগৰাকী আমাৰ নবৌ এয়াই দেই। এইফালে আকৌ পাপায়ো ভাত খাই আছে। পাপাই হাঁহৰ মাংস নাখায়, সেয়েহে মাছেৰে ভাত খাইছে। এয়া হৈ গ'ল আমাৰ থালিখন ৰেডি। থালিখনত পিছে এটা বস্তু দিবলৈ থাকি গ'ল। মাছ ফ্ৰাই কৰিছিলে, তাক দিবলৈ পাহৰি থাকিলোঁ। গতিকে এনেকৈ থালিখন ৰেডি কৰি ল'লোঁ। আৰু আমিও ন ভাত খাবলৈ ৰেডি হ'লোঁ। এইফালে আকৌ ডাঙৰজনী বায়ে মোৰ লগত ভাত খাই আছে দেই। এইফালে মায়ে ভাত খাই আছে। এইফালে আকৌ মই ভিডিঅ' বনাই থাকোঁতে মোৰ মাংসকে চুৰ কৰিলে বাপেকে। এনেকৈয়ে হাঁহি খিকিন্দালিৰে আমাৰ ন ভাত খোৱা হৈ গ'ল। আজিলৈ আহিছোঁ।